এনেকুৱা বৰষুণত এনেকুৱা পানী নাই। তাকেতো এইখন নলবাৰী কলেজ কিমান বডি তাতে যাই আছো না সাগৰতে যাই আছো কবাই পাৰা নাই দিয়ক। এই কলগাছ চাওচোন, এই কলগাছ যা কিমান হৈ গৈছে পানীত ধস্ত হবে। বাপৰে বাপ এটা কোৰ দেখছে না এপ্লে ভাঙছি নেকি চাগে এই চব বস্তা চস্তা দি থৈছে মানে হৈ এপ্লে গেছি গৌৰৱ চাও কিমান ব্ৰিজ খানে কি দিয়ে আজি বলকচোন বলক। আৰু নলবাৰীৰ বতৰ পুৰা কামচা কৰি দিছে নে কি কয় গোপাল ইছ। যোৱাকালি শ্বিলঙৰ পৰা ঘূৰি আহিলো। শ্বিলঙৰ পৰা এনেকুৱা বৰষুণত এনেকুৱা পানী নাই। তাকেতো এইখন নলবাৰী কলেজ কিমান বহি গৈছে আৰু লগত লৈ আছো বজাৰ অলপ। চ' বজাৰ কৰি বৰ্তমান এই যোৱাকালি মানে দুদিনমান আগত এটা তিৰি পেলাই ইয়াতে বাগৰি পেলাই পচছি। যোৱাকালি তাৰমানে তিৰি এটা বাগৰি পচছি হাতখাৰো ভাঙছি। চ' মানে বহুত সাৱধান হ'ব আপোনালোকেও বৰষুণৰ মাজত গাড়ী চলালে বহুত লাহে লাহে যাব। ক'ত কি গা এটা ভক্ত থাকে ক'ব নোৱাৰে ন। এখনিকে ভাল বৰষুণ জানে আৰু আমাৰ কলেজ ফিল্ডৰ অৱস্থা চব গোটেই পানী। খেলা এখন যে কেইটা হ'ব চাব পাৰিম ক'বাই নিশ্চয় এই ক্ৰিকেট। চ' আহি পালোঁ মেণ্ডেলা চকত আৰু ৰখিলোঁ এখনি আমি সদায় ৰখা জেগা অলপমান হেৰি ল'লোঁ। কিন্তু পানী চাওকচোন কিমান বাঢ়িছে আৰু যদি বৰষুণটো নেদব লাগে অলপ পিছত কিন্তু কিবা হয় এতিয়া। চ' আমি অলপ চাহ খাব যাই আছোঁ। কি কৈ আছোঁ বা অলপ চাহটো খাই আহোঁ আৰু পানীখিনি চাই আহোঁ। নলবাৰীত যিহেতু ভিডিঅ' চিডিঅ' বনোৱা নাই আৰু আপডেট দিয়া নাই আপোনালোকক। চ' আহিছোঁ আৰু আৰু ব্লগৰ লগত ব'লা। তো গাইজ ওলাই আহিলোঁ অলপমান টাউনত দেখি মানে মোৰো ঘৰ টাউনতে বাৰু কি ক'ম আৰু ব'লা কিন্তু ব'লা। আৰু পানী অলপ মানে বস্তু কিনিবা আছে চ' দাদা কি মানে ক'ব পৰা নাছিলোঁ। 3-4 মানে হ'লে কণ্টিনিউ বৰষুণ নিচিনা আৰু পানী চকহে বৰ্তমান শংকৰদেৱ কলেজখন পাৰ হৈ আহিলোঁ আৰু পানী মানে কমছি যোৱাকালি পৰিস্থিতি বহুত কমছি আৰু মোকে গাড়ত ফেলি মোক স্পিডতে গাড়া নাছিলি ইতে ধমকাই পৰিলোঁ। ইয়াক মই অলপতে সজাগতা কৰিছিলোঁ গাড়া আছে ইতেহে মাৰিলা গৈ বাপৰে বাপ এই বম গাড়া এটা আছে গমেই নাপায়। সাগৰ সমুদ্ৰ মই কত নাসাঁতুৰিলোঁ মানিতো পোৱা নাই অংক। বাপৰে বা বৰষুণ নিদিলেও বাপৰে নালাই ৰাস্তা সমান হৈছে দিয়ক গাইজ। ৰাস্তাতে যাই আছো না সাগৰতে যাই আছো ক'বাই পাৰা নাই দিয়ক ভাই। বাপৰে বাপ এই পানী যে কেই না হা এখন পানী নাও একে সমান হৈছে। বাপৰে বাপ এইগিলা কাম অলপ জল্দি কৰিব লাগে। বৰষুণ নাহাতে মানুহগিলাৰ চকু মুখ নাক চান কাণ চান চব কৰিব লাগে। যিয়ে নহওক অলপ পানীতেহে কৰিব আহে। এইগিলাখান বস্তু নহয় অলপ সজাগতা বৰষুণ নাহাৰ পৰা আগৰ পৰা কৰিব লাগে। তেতিয়া মানুহগিলা বুজি পায় তই হ'ব লাগে এনেকুৱা কিন্তু নহয়। চ' গাইজ বৰষুণৰ পানী চানী ফালি চিৰি আহিলোঁ আমি শৰ্মাৰ দোকানত আৰু 12:30 বাজছে ইতেহে ঝাৰু দি আছে। কি হ'ব হা বৰষুণে চব নষ্ট কৰি পেলাইছি। বিক্ৰী বাৰ্তা কেনা এইটো এখন আছে আমাৰ শৰ্মাৰ দোকান। এখনতো চবে চিনি পায় মই আগৰ ব্লগতো দেখাইছোঁ বাৰু। এখন জিলিমুনি চকতে আছে। কি নাম আছিল দোকান নকৈ দিয়া কাঁহ পিতল চবে আহিব আৰু বিভিন্ন প্ৰকাৰৰ মানে বস্তু ষ্টক কৰে আৰু বস্তু বিক্ৰীও কৰে আৰু ভাল বস্তু আছে। এইটো গোপাল নহয় কিছুমান বস্তু ভাল আছে। এই অৰ্ডাৰ কৰিলে পাই যাব নেকি শৰ্মা চব পাই যাব। কিন্তু বেচাৰত দেৰি হ'ল আজি ঝাৰু মাৰিছে কথা নাই কিন্তু আৰু বৰষুণত ক'ত যাব। আজি নলবাৰী আমাৰ ব্ৰিজখনৰ কিবা এষ্টাব্লিছ কৰা কথা আছে বহুত বছৰৰ মূৰত। কি ব্ৰিজ বুলি কয় ব্ৰিজখন কি হৈছে ব্ৰিজ এই কিবা এখন ব্ৰিজ মানে আমাৰ যোনখন হৰি মন্দিৰৰ ব্ৰিজখন বনাই আছিল সেইখন ব্ৰিজখন বহুত অভাৰ ব্ৰিজ 2 বছৰ বেছি হৈ গ'ল এতিয়ালৈকে মানে উদ্বোধন কৰা নাই। আজি উদ্বোধন কৰাৰ কথা আছে। যদি পাহাৰৰ ওপৰত একেলগে যাম দেখাম আপোনালোকক। কিন্তু বৰষুণত বেছি ঘূৰি থাকিব নোৱাৰে আৰু ব্লগ চক বহুত দিন দিয়া নাই এনেকুৱা ডেইলি ব্লগ চক। তো আজি মোবাইলৰ কেমেৰাটো ওলাইছোঁ অলপ ওলাই আহিছোঁ কাৰণে বহুতে ওলবাই পৰা নাছিলোঁ ঘৰৰ পৰা আৰু ইয়াক আহি পালোঁ চিধাই ঘৰ আৰু ঘৰত আহি পেলাই এতিয়া গা চা ধোৱা নাছিলোঁ সেইফালে যোৱা নহ'ল সেইকাৰণে। আৰু যদি আবেলি যোৱা কথা আছে এতিয়া চাওঁ আবেলি যদি যাই পাওঁ তেতিয়া আপোনালোকক দেখাব নতুন ব্ৰিজখন। চ' এতিয়া গা চা ধোৱা নাই আৰু বতৰটো আৰু কেম্বা কৰি আহিছোঁ চাব পাৰে মানে আন্ধাৰ হৈ গৈছে। চ' গাটো ধুই লওঁ বৰ্তমান গা চা ধোৱা নাই আৰু 1 বাজি গৈছে। এইফালে ভাত চাত খাব আছে খাই পেলাই আপোনাক আৰু লগ পাই আছোঁ যদি ওলাই যাওঁ আৰু বতৰ ভাল ক'ব নোৱাৰিছোঁ গাইজ কি হৈ গৈছে ভালটো হৈ গৈছে দিয়ক। চ' গাইজ ভাত চাত খাই আহিলোঁ আৰু ইহঁতে আহি গৈছে লগত আৰু পানী চাওকচোন অলপমান বৰষুণ কমলাক আৰু পানী হৈ গ'লে আমাৰখিনিত এই দলংখন পাৰ কৰি যাব লাগিব ৰ আইয়া দে মানে যাই আছোঁ এতিয়া মোৰখনৰ ফালে
মুৰকণা ফালে যাই কৰি চাই আহোঁতে পৰিস্থিতি কেনেহেন ইয়াতে ৰেইনকোট চকত পিন্ধি লৈছোঁ পুৰা মই ৰেইনকোটটো আনিলোঁ দে একো নহয় চব বলকচোন যাই থাকোঁ চাই আহোঁ মুৰকণা ফালে ঘৰৰ পৰা ওলছোঁ মুঠে দলং আৰু মানুহ দেখছি না পানী চাওক বাপৰে বাপ কিমান বাচিছে বাপৰে বাপ ধাৰাসাৰ পানী মানুহ ভাই এতিয়া এফালে মানুহ এইটো গাত মানুহ যে ৰখি আছে আপোনালোকে দেখা নাপাব পাৰে এইটো মানে সেইটো কণত মানুহ পুৰা মানুহ আছে বাপৰে বাপ কিমান বাঢ়িছে ৰখচোন ৰখকচোন দেখাইছোঁ ৰ'ব কলগাছটা চাওক কিমান দ গৈছে এই কলগাছটা চাওচোন এই কলগাছটা কিমান হৈ গৈছে মানে কলগাছৰ পুৰা মূৰ যাই পেলাইছে কিমান বাচিছে চাওক পানী আপোনাৰ বাপৰে বাপ আৰু থৌ চাওক এই কিবা পালি হৈছে নেকি বাপৰে বাপ হা দেখাইছোঁ তাকেতো কলৰ কলকাতা ওলাই আছে হা এই পাৰত আছিলতো এই আমি হেৰি পাৰ গৈছিলোঁ এই মানুহ আৰু মানুহ চব গাইছ পুৰা মানে মানুহৰ সন্মুখত বহুত হৈছে চব পাগলা দিয়ে আৰু চব পাৰ চব আহিছে বাপৰে বাপ পানীত ঠগে বাপৰে বাপ এটা কোৰ দেখছে না মোবাইলটো কৰি গেলে কেনে লাগিব পুৰা মোবাইলটো কি মোবাইলটো তত্ত্ব ফেলা দিছে চাওকচোন বাপৰে বাপ উঠলি থকা আঞ্জা পুৰা হৈ দিয়ক বাপৰে বাপ কিমান পানী হৈছে চবে বাপৰে বাপ অনদিনাই চাহ এই কল চাহ সেইকেইটা কল অনদিনা মানে তাতে আমি গা ধুইছিলোঁ এফালে মুৰকণা পাৰ সেইটো চাইডত আমি গা ধুবা গৈছিলোঁ মানে সেইটো চাইডে গা ধোৱাৰ কি চিন একো চিনে নাই বাপৰে বাপ ৰ'ব কেমেৰাটো ডাইৰেক্ট গংগা আগতে ব্ৰহ্মপুত্ৰ আছিল হা হা আজি ডাইৰেক্ট গংগা পাব ডাইৰেক্ট হেৰিত যাব বেংগলত গুচি যাব ডাইৰেক্ট গুৱাহাটী হেৰিত পৰি পেলাই ব্ৰহ্মপুত্ৰত পৰি পেলাই ডাইৰেক্ট বেংগল গেলি হ'ল বা মহিলা সৰু চলি চব ওলাই চব পানী চাবা আহিছে এই চৰ্মা জৰা মাৰো ৰাতি জৰা আহিবি নহ'লে জৰা আছে না নাই ঘৰত বনাব লাগিব পাৰি অৱশ্যে বনাই চব তিৰি মহিলা চব ওলাইছে বোলে আৰু চাই আছোঁ আমি পানী অলপ চব গাইজ লক্ষণ একদম ভাল নহয় চব মানুহ ওলাইছে চাওকচোন মানে চব আধা পানী চোৱা মানুহ নেকি না মাছ চোৱা মানুহ বা এফালে ভাঙিছে নেকি চাগে চব বস্তা চস্তা দি থৈছে মানে হৈ এফালে গেছি ৰাস্তাটো চব এফালে মানে চব হা এফালে ভাঙবৰ আশা নাংকা আছে বোলে চব ভাঙবা গেছে বোলে চব বাপৰে বাপ তো গাইজ কি হৈছে মানে মথাউৰিটোত মানে বহুত ৰিক্সি হৈছে বহুত ৰিক্সি হৈছে ভাগোকেইটা হ'ব লাগি আছে একদম পুৰা এনেকুৱা লাগি আছে চব মানুহখিনি চব তাতে সমাগম হৈছে চব একবাৰ চাবাখিনি চব বাগান কৰি লাভ নাই দেখিও আৰু তাতে বহুত ভিৰ বোকা পানী আছে আগত দেখি পৰিস্থিতি কি হৈ চাই অলপ বলকচোন গাইজ আহি অলপ হাইৱে পেলাই উঠিছোঁ মানে বাইকেৰ গুচি আহি পেলাই বাইকেৰ গুচি আহি পেলাই মানে আমি দেখা নাপালোঁ আৰু ইমান থাকি পাৰিব এইটো মথাউৰি ভাগিছে নেকি অকল দুখনা মথাউৰিটো ভাগিছে অলপ মানুহবিলাক কৈ আছে সেইটো মথাউৰি আৰু এই পানী চব কিমান পাইছে বা ৰাতিলৈকে আৰু হৈ আছে বৰষুণ দিলি কিন্তু এই পানী দেখছি না এইটো ৰাস্তা আমি যাই আছোঁ সেইটো ৰাস্তা পৰা আৰু কিমান পানী হ'ব পানী আছে আৰু পূৰা পানী আছে পানী আছে এয়া গণেশ মন্দিৰ চবৰে হৈছে কিন্তু গণেশ মন্দিৰ বৰ্তমান পালোঁ আৰু এফালে যাই আছোঁ এতিয়া হা নলবাৰী মেইন এণ্ট্ৰেঞ্চ নলবাৰীৰ এইটো হ'ল মেইন এণ্ট্ৰেঞ্চ আপোনালোকে দেখা পাইছে মই প্ৰিভিয়াছ ভিডিঅ'ত আছে পুৰা উদ্বোধনী কৰাতে আহিছিলোঁ চাব পাৰিব
আৰু বৰ্তমান যাই আছোঁ এতিয়া ব্ৰিজখনলৈকে খোলা দিছে নে নাই চাই আহোঁ আৰু আপোনালোকে চাওক চাই পেলাই গম পাওক আৰু আহক আপোনালোকে চাব পাৰে মানুহবিলাক মাথাউৰি থকা কিছুমান মাথাউৰি উঠি গৈছে সকলে মানে আশ্ৰয় লৈ আছে ৰাস্তাত পৰা ৰাস্তাটো আহিব নোৱাৰে সেইকাৰণে সিহঁতৰ এখন পূৰা আশ্ৰয় লৈ আছে মানুহখিনি এতিয়া বেছি কষ্ট হৈছে এতিয়া হৈছে গণেশপুৰী নদীত মানে সেইটো বাৰ ভাঙিছে গোটাত এই চব আশ্ৰয় লৈ আছে গাড়ী চক আৰু উঠি আহিলোঁ বৰ্তমান মাথাউৰিটোত আৰু এইটো মাথাউৰিত চব মানুহবিলাক এনেকৈ আছে বাপৰে বাপ ঘৰৰ ভিতৰতো পানী ঘটাই পানী পুৰা পানী উঠছে একদম আৰু এইফালে মানুহবিলাক আছে পুৰা অস্ত্ৰ শিবিকা ৰাস্তাত গৰু চৰু চব উঠি গৈছে এইফালে অৱস্থা পুৰা বেয়া হৈছে পুৰা অৱস্থা হা এনেকৈ পুৰা এই অৱস্থা একদম মানে ৰাস্তাতে মানুহ আহিব লগা হৈছে কোফালে ফেলচি হৈছে ফেলচি ওলাব লগা হৈছে এনেকুৱাই ঘৰ বনাইছে আৰু মানুহবিলাকে বনাই থাকিব লগা হৈছে চব নিৰ্মাণ কৰিব লগা হৈছে এতিয়া পানী উঠি ইয়াতে এখালৰ চ' আমি যাই থাকোঁ চাইনাতকৈ চাই থাকিলে কেম্বা লাগে চব বান্ধি লওক বঢ়িয়াকৈ বান্ধি লওক উপায়টো নাই চ' গাইজ আমি ইয়াৰ পৰা চাই পেলাই ওলালোঁ আৰু মানুহবিলাক বহুত ভিৰ হৈছে আৰু পানী নহওক যাতে পানী হ'লে মানে বহুত দিগদাৰ হয় মানে ৰাস্তাতে উঠি পেলাই ঘৰৰ পৰা উঠি পেলাই ৰাস্তাত আহিছে বৰ্তমান আমি পাইছোঁ চাওক এতিয়া বৰ্তমান যাই আছোঁ আমি দলংখন আমাৰ নলবাৰী গৌৰৱ কি কয় নলবাৰী গৌৰৱ গৌৰৱ চাওঁ কিমান ব্ৰিজখানে কি দিয়ে আজি বলকচোন বলক চ' আহিলোঁ এণ্ট্ৰি মানে আমি আগতে গৈছোঁ তলেদি এতিয়া বৰ্তমান যাওঁ আমি গাড়ী 4 চকা ওলোকে জানাই কিন্তু আমি যাওঁ চব বলক বলক নতুন ভাই এবাৰ নলবাৰী আহিবি ডাইৰেক্ট ঘুমাবি নলবাৰীত পাইছোঁ আহি পেলাই মনত ভালে লাগিছে যিহেতু এখন আমি ডাইৰেক্ট পাম এতিয়া আশা থাকিল মেইন টাউনত শৰ্মা কেনেকুৱা মনোভাৱ হা কি আছে আছে ফুটপাথত যোৱা কিন্তু ফুটপাথত যোৱা চবতে আছে অঁ চিৰি দি আছে ফুটপাথটো চাওক অলপ ভাল কৰিছে মানে তলেদি চিৰি দি উঠিবি আৰু কাষেদি ব্ৰিজখনত ভাল চিষ্টেম কৰিছে ত' আমাক নলবাৰী এখন ব্ৰিজ লাগে বহু ৰঙৰ পিছত ভাল হৈছে নে কি কোৱা কমল এতিয়া আমাৰ কষ্টটো দূৰ হ'ল অলপ মানে তলে ট্ৰেইনৰ লাইনটো দেখছি আপোনালোকে ট্ৰেইনৰ লাইনটো আছে তলে ট্ৰেইনৰ মানে বহুত আৰু আগত আছে নলবাৰী ষ্টেচনটো এইটো মানে ৰাস্তাত টাইমত ভাল হ'ব যাম নহয় আমাৰ পৰা যাম নহয় কিন্তু এইখিনি সময়ত বাৰু ভাল ঠিকে আছে আৰু নে কি কয় ৰাতি হ'লে অলপ লাইটিং চাইটিং বেছি ভাল লাগে নেকি ৰাস্তাত টাইমত এইটো ৰাস্তা উঠাটোৱে মুস্কিল হ'ব এইটো ব্লক কৰিব কিবা এটা কৰিব মুঠতে ইয়াৰ পৰা এইটো চাই চিধা আছে হৰিমন্দিৰ আপোনালোকে দেখাই বেছি আৰু ব্ৰিজখন চাই লওক বাৰু পুৰা আৰু 4 দিন মাৰিলেও ব্ৰিজ পাৰ হৈ যাব পানী তাকেইতো এই ট্ৰেইনত অলপ পানী চানী আহিছে লাইনত দেখি অঁ ৰেল লাইনত অলপ পানী চানী আহিছে বাৰু শৰ্মাই কৈ আছে এখন বোলে বহুত চিম্পুল হৈছে তাৰ মতে কিন্তু চিম্পুল যে হৈছে যে এখন শৰ্মা কিবা এখন নলবাৰীত পাইছ যে এখন বাপৰে বাপ এখন পুলিচে আৰু এইটো চাওক এইটো ৰাস্তা আগতে আছে আমি তলেদি কিমান জন জাত হৈছিল বাপৰে বাপ আৰু এতিয়া বৰ্তমান হৰিমন্দিৰৰ নতুন মন্দিৰটো কি ভাল লগা হৈছিলে ইয়াত বাহিৰৰ জেগা নিচিনা আইচ হৰিমন্দিৰ আমাৰ কৃষ্ণ আৰু এখন অলপ ডেঞ্জাৰ হৈ আছে মানে স্পীডটো কমাব দিয়ক গাইজ আপোনালোকে আহি পেলাই নহ'লে ডাইৰেক্ট এই ট্ৰেফিক পুলিচৰ তাৰ ডাইৰেক্ট একদম সোমাই যাব তাত পতে মানে এখন দোকান আছিল বহুত পপুলাৰ ৰিদ্ধি চিদ্ধিত আমি চবেই ভয় কৰিছিলোঁ যে কোনোবা যদি স্পীডত আহি পেলাই ৰিদ্ধি চিদ্ধিত দোকানৰ ভিতৰত সোমাই যায় বা পুলিচ ষ্টেচনৰ ট্ৰেফিক পুলিচ ভাঙি দিয়ে কি হ'ব সেইকাৰণে আপোনালোকে চব গাইজ অলপ লাহে কৰিব আহিলে স্পীডটো তো গাইজ আহি পালোঁ ধুনীয়াকৈ কিন্তু আহি পাৰিলে আৰু বৰষুণ দেখছি না অৱস্থা হেলমেট চেলমেট পিন্ধি লৈছোঁ তো উপায় নাই কিন্তু জিকা নৰে এই পূৰা বৰষুণ আহি যাব লাগি যাওঁ চব শান্তি নহৈছে এতিয়া কি হয় বা চ' গাইজ আহি পালোঁ বৰ্তমান ঘৰ এতিয়া আৰু ঘৰত আহি পেলাই বতৰ দেখছি না ডাইৰেক্ট মানে ৰখা নাই আৰু বৰষুণ আহিছিল ডাইৰেক্ট ঘৰত গুচি আহিছোঁ জিকপ নহওঁতে বৰষুণ কমছে খালি কিন্তু হ'লেও আৰু ৰখিব নোৱাৰো আশা কৰিলোঁ আপোনালোকে মই মানে যি দেখালোঁ আপোনালোকে ভাল পাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো চাই থাকিব আৰু ভাল ব্লগ দি যাম মানে বহুত দিন কি কৰিব ক'তো যাব পৰা নাই আৰু ভাল ব্লগ আহিব পৰা নাই
কিছুমানে আজিকালি ডেইলি লাইফ ব্লগটো বনোৱাই নকৰে কিন্তু মানে কিবা এটা ট্ৰেভেল বা টপিক ৱাইজ ব্লগ বনালে ভাল লাগে এনেকুৱা চ' বনাই যাম চেষ্টা কৰি আপোনালোকে অলপ সাহস দিব মোক ঠিক আছে জয় অসম ধন্যবাদ